নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকে? আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে আৰু লগতে মোৰ ইউটিউব চেনেলত আপোনালোকে সকলোকে স্বাগতম জনাইছোঁ। আহকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ বেটা মানুহে কৰিব লৈ আছে, সেইটো কাৰণে দেখিছে এইটো আমাৰ বেটা আৰু এইয়া দেখিছে ৰাতিপুৱা 7:30 হৈছেহে। মেলেঙৰ কলো ভঙা চিঙা বেপাৰী এটা লৈ আহিব বুলি সি লৈয়ে আহিলে আৰু এইয়া ভঙা চিঙা গোটাই আছে আৰু এইখিনি হৈছে তুলসী পাত। দেখিছে আমাৰ বেটাৰ যিহেতু কাহ আৰু চৰ্দি পাইছে, সেইটো কাৰণে মই ভাবিলোঁ ঘৰতে কাহৰ দৰৱ অলপমান বনাই দিওঁ। আগতো এবাৰ হৈছিলে, মেডিকেলৰ বেবী ডাক্তৰৰ পৰাই কাহৰ দৰৱ বনা হৈছিলে, খোৱালোঁ, কিন্তু সি খাই পিনে দৰৱটো অলপ কাঢ়া যিহেতু, সেইটো কাৰণে সি খাই পিনে এতিয়াও মুখখন হাহাকৈ মেলিয়ে থাকে আৰু আপোনালোকে ভিডিঅ'ত দেখিছে চাগে। সেইটো কাৰণে ভাবিলোঁ আজি ঘৰতে অলপমান বনাই দিওঁচোন। আৰু এইখিনি মই খুন্দা হৈ গ'ল, এতিয়া ৰসখিনি চাকনিৰে চেপি পিনে উলিয়াই দিছোঁ। এইখিনি দেখিছে আৰু এইয়া দেখিছে এইখিনি হৈ গৈছে মোৰ ৰস আৰু ইয়াতে মিক্স কৰি ল'ম। তাৰপিছত হৈ যাব মোৰ দৰৱ, কাহৰ দৰৱ। এই দৰৱটো আচলতে আমি স্কুলত পঢ়ি থাকোঁতে কিতাপত কবিতা এটা আছিলে, সেয়াৰ পৰা পাইছিলোঁ আৰু ডাঙৰ মানুহো কয়। আৰু আগতে আমি যেতিয়া সৰু হৈ আছিলোঁ তেতিয়াও আমাক তেনেকৈ মৌজোল আৰু তুলসী পাত সেনেকৈ কাহৰ দৰৱ খুৱাইছিলে আৰু ঢেৰ কিবা কিবি তেনেকৈ গাঁৱলীয়া দৰৱ আছে, সেনেকৈ খুৱাই আগতে ভাল হৈছিলে। কিন্তু আজিকালি ভাল হয়নে নহয় সেইটো নাজানো, হ'লেও তাৰে প্ৰমাণ চাওঁচোন। আজি বেটা মানুহক খুৱাই চাওঁ আৰু এইটো হৈছে বেটাৰ ড্ৰপাৰ, আগতে দৰৱ খোৱা আৰু এয়া তেল উলিয়াই লওঁ, তাক খুৱাবলৈ সহজ হ'ব। এয়া দেখিছে চানুক আইতাকে লৈ আছে আৰু দেউতাকে চাহ খাই আছে। আৰু আমি যিহেতু ৰাতিপুৱা চাহ খাওঁতে পপৰ লগত খাইছিলোঁ আৰু তাৰ গুড়িখিনি এয়া দি দিছোঁ টুকটুকক আৰু সি মজা মাৰি খাই আছে। এয়া দেখিছে নহয়, চানুৰ যিহেতু কাহৰ দৰৱটো বনাই হৈ গ'ল আৰু তাৰ চৰ্দিও পাইছে, সেইটো কাৰণে এয়া আনি থৈছোঁ মই গছ। এয়া দেখিছে, আমি বছ বুলি কওঁ, আপোনালোকে। আৰু এয়া দেখিছে বছখিনি কাটি ল'লোঁ আৰু এয়া হৈছে ৰচুন আৰু এইটো গুচাই পিনে ইয়াত এনেকৈ গোল গোলকৈ কাটি ল'ম আৰু গাঁঠি পিনে পিন্ধাই দিব লাগিব, তেতিয়া চৰ্দি ভাল হ'ব, ভাল হয় বুলি কয়। আৰু আগতে যিহেতু আমি যেতিয়া সৰু হৈ আছিলোঁ তেতিয়া চৰ্দি হ'লে ঠিক তেনেকৈ। আৰু এইখিনি মই এতিয়া গাঁঠি লওঁ, দেখিছে গোল গোলকৈ কাটি ল'লোঁ। দুদিন কি বৰষুণ দিলে, বেচেৰাটো পানী লগা হৈ গ'ল, চৰ্দি পালে, কাহ পালে, ডাং 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 ডাং। চিধা উবি হ'লোঁ বুলিয়ে চিধা উবি হোৱা যে কেলে তুমি তেনেকুৱা হ'লা হে? বেটা মানুহ, মোৰ বেটা মানুহ, তেত আহোন, হেপি জেগা নাই, দেখিছা নাই? কৰিবলৈ হৈছে বাবা আৰু এইয়া চাওক আমাৰ সোণক পিন্ধাই দিলোঁ। এয়া দেখিছে, ইয়াৰ যিহেতু হাতত কুলাৰ ৰছী বন্ধাই আছিলে, সেইটো কাৰণে ইয়াতে হেৰি কৰি দিছোঁ, বান্ধি দিছোঁ। এয়া দেখিছে, এয়া বছ আৰু ৰচুন চিলাই পিনে বান্ধি দিছোঁ। কিছুমানে ডিঙিত পিন্ধাই, কিন্তু আমাৰ ইয়াৰ ডিঙিত নিপিন্ধালোঁ, হাততে পিন্ধাই দিলোঁ। আৰু মেইনকৈ গোন্ধটো পালেই হয়, আৰু ভিক্সৰ দৰে কাম কৰে, ভিক্সতকৈ ভাল কি 99 দোকান হয়। আৰু বেটা মানুহৰ যিহেতু মামাখাত আহিছে আৰু এইটো তাৰ কাৰণে গিফ্ট আনিছে, দেখিছে সি এখনত 99 চাই আছে। যিহেতু ইয়াৰ আৱাজটো কৰিছে নাই, সেই আৱাজটো শুনিও ভাল পাইছে আৰু ৰঙা লগাও, সেইটো কাৰণে বেছি আকৰ্ষিত হৈছে আৰু দেখিছে চাই আছে। বৰ ধুনীয়া লাগিছে নহয়। আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। লাল চাহৰ লগত পপ আৰু এয়া দেখিছে